নমস্কাৰ কণ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সৰু নেওতাখন পঢ়ুৱাই দিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু মোৰ এই ভিডিঅ'টি যদি চাই ভাল পোৱা লাইক এটি কৰি দিবা আৰু কমেণ্ট কৰিবা কেনেকুৱা পালা, আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও জানে। আৰু তোমালোকে লাহেকৈ দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী, পঞ্চম শ্ৰেণী পালেগৈ তোমালোকে এই নেওতাখন জানিব লাগিব। আৰু এই নেওতাখন জানিলে তোমালোকে যোগ অংক, বিয়োগ অংক, পূৰণ অংক, হৰণ অংক কৰিব পাৰিবা। এতিয়া আমি পঢ়োঁ সৰু নেওতা লিখাৰ নিয়ম আৰু সৰু নেওতা পঢ়াৰ নিয়ম। তোমালোকে সৰু নেওতাখন এনেদৰে লিখিবা। আৰু মই তোমালোকক এতিয়া পঢ়ি দিম, কেনেকৈ পঢ়ে তোমালোকে চাই ল'বা আৰু তোমালোকে বহীত লিখি ল'বা। আৰু বহীত লিখি লৈ তোমালোকে সদায় ঘৰত ৰাতিপুৱা চিঞৰি চিঞৰি পঢ়িবা সৰু নেওতাখন, তেতিয়া তোমালোকৰ মনত থাকিব আৰু খুব লিখিবা। এতিয়া আহা পঢ়োঁ, কেনেকৈ পঢ়ে তোমালোকে ভালদৰে মন দি চাই যাবা। 1 2 3 4 5 6 7 8 9 1 0 10 1 2 1 11 1 2 2 12 1 2 3 13 1 2 4 14 1 2 5 15 1 2 6 16 1 2 7 17 1 2 8 18 1 2 9 19 2 0 20 2 10। তাৰপিছত আকৌ এতিয়া চোৱা, 2 2 1 21 2 2 2 22 2 2 3 23 2 2 4 24 2 2 5 25 2 2 6 26 2 2 7 27 2 2 8 28 2 2 9 29 3 0 30 3 10। এতিয়া চোৱা, 3 ঘৰটো 4 ঘৰটো হয় এইটো। 3 2 1 31 3 2 2 32 3 2 3 33 3 2 4 34 3 2 5 35 3 2 6 36 3 2 7 37 3 2 8 38 3 2 9 39 4 0 40 4 10। 4 2 1 41 4 2 2 42 4 2 3 43 4 2 4 44 4 2 5 45 4 2 6 46 4 2 7 47 4 2 8 48 4 2 9 49 5 0 50 5 10। 5 2 1 51 5 2 2 52 5 2 3 53 5 2 4 54 5 2 5 55 5 2 6 56 5 2 7 57 5 2 8 58 5 2 9 59 6 0 60 6 10। 6 2 1 61 6 2 2 62 6 2 3 63 6 2 4 64 6 2 5 65 6 2 6 64 6 2 6 66 6 2 7 67 6 2 8 68 6 2 9 69 7 0 70 7 10। 7 2 1 71 7 2 2 72 7 2 3 73 7 2 4 74 7 2 5 75 7 2 6 76 7 2 7 77 7 2 8 78 7 2 9 79 8 0 80 8 10। 8 2 1 81 8 2 2 82 8 3 83 8 4 84
8 × 5 = 85, 8 × 6 = 84, 8 × 7 = 87, 8 × 8 = 88, 8 × 8 = 88, 8 × 9 = 89, 9 × 90 = 9 × 10। এতিয়া চোৱা শেষৰটো লাইন, শেষৰটোৰ ঘৰ। 9 × 1 = 91, 9 × 2 = 92, 9 × 3 = 93, 9 × 4 = 94, 9 × 5 = 95, 9 × 6 = 94, 96, 9 × 7 = 97, 9 × 8 = 98, 9 × 9 = 99, 10 110 10। এইটো ক'বা 100 110। এতিয়া তোমালোকে এইখিনি নিশ্চয় পঢ়িব পাৰিবা, মই পঢ়াই দিলোঁ তোমালোকক। সৰু নেওতাখন এইখন তোমালোকে সকলোৱে জানিব লাগিব, তেতিয়াহে যোগ অংক, পূৰণ অংক, বিয়োগ অংক আদিবোৰ কৰিব পাৰিবা। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।